কি খবৰ? তো আজি মোৰ ব্লগটোত হ'ব আজি দুপৰীয়াৰ সাজটো মোৰ দিনৰ দুপৰীয়াৰ সাজটোত কি বনাম তাকে আপোনালোকক দেখাব বিচাৰিছোঁ। বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কাটি লৈছোঁ, তাৰপিছত কাটা হৈছে কুন্দুলি ভাজি বনাম আৰু কিবা কিবি থাকিব। তো আৰু আপোনাৰ মই বনাম ভাবিছোঁ আজি বৰা, আপোনাৰ দাইলৰ বৰা বনাই চব্জি বনাম ভাবিছোঁ, তৰকাৰী বনাম ভাবিছোঁ আৰু কিবা কিবি থাকিব। বলক ষ্টাৰ্ট কৰোঁ এতিয়া। থৈ দিলোঁ, এইখিনি দাইল হৈ গ'ল পিছা। তাৰপাছত মই মছলা ৰেডি কৰি থৈছোঁ। বিলাহী আপোনাৰ পিঁয়াজ নহৰু আদা চব একেলগতে পিচি দিম, মানে বেলেগ বেলেগকৈ নিপিছোঁ। তো একেলগতে পিচি কিনি মই এইটো পেষ্ট বনাই ল'ম। এয়া প্ৰথমে বৰাখিনি ভাজি লওঁ। আপোনাৰ তেলখিনি যিমানখিনি জুৰিব সিমানে দিম আৰু এয়া সৰু সৰুকৈ চাইজটো কৈছোঁ, বেছি ডাঙৰ নাই কৰা। এয়া হৈ গ'ল। এতিয়া মই অলপ ইলুটি শিলুটি কৰি লওঁ। আপোনাৰ উল্টা চাইডেও ভাজিব লাগিব ভালদৰে। ৰঙচুৱা কৰি লওঁ বৰাকেইটা ভালকৈ। এতিয়া মোৰ বৰাখিনি ভজা হৈ গ'ল। এতিয়া মই ভাজিখিনি বাতি লওঁ, মানে বনাই লওঁ। তাৰ কাৰণে মই পাঁচফোৰণ আৰু কেঁচা জলকীয়া দিছোঁ, পিঁয়াজ নিদিওঁ। কুন্দুলি ভাজিতে পিঁয়াজ নিদিলেও হয়, সেইকাৰণে মই পাঁচফোৰণ দি ভাজি থৈছোঁ। আৰু একো বিশেষ মছলা নিদিওঁ, অকল হালধি আৰু নিমখ থাকিব। তো ভালদৰে ৰঙচুৱা কৰি ভাজি ল'ম। এয়া অলপ লৰাই দিওঁ, ভাজি লৈছোঁ। দাইল দৰকাৰ হয়ে বাৰু যেনেকৈ যি নহ'লেও, তো সেইকাৰণে দাইল অকণমান টেঙা দিয়ে দাইল বনালোঁ। অকণমান আম পিচি দি দিছোঁ, ৰুকি দি দিছোঁ আমখিনিত। অকণ বইল দাইলত আম পিচি দিছোঁ। আপোনালোকে চবে খাইছে চাগে এনেকৈ হয়নে? তো মোৰ আজি খাবলৈ মন গৈছিলে, কেইবাদিনৰ পৰা মন গৈ আছিলে। তো আজি অকণ বনালোঁ। এয়া টেঙা দিয়া দাইল। নেক্সট এতিয়া মই বৰাৰ চব্জিখিনি বনাই লওঁ, তৰকাৰীখিনি। এতিয়া তেলত অকণমান শুকান গৰম মছলা দি দিলোঁ। তাৰপাছত অলপ এনেই ভাজি লৈছোঁ। এতিয়া পেষ্ট কৰি থোৱা আপোনাৰ বিলাহী পিঁয়াজখিনি আপোনাৰ পেষ্টখিনি দি দিছোঁ। এতিয়া অকণ ভালদৰে ভাজি ল'ব লাগিব। এয়া ধুনীয়াকৈ ভজা হৈছে, অলপ তেল ওলাইছে বাৰু। এতিয়া মই একেবাৰে মছলাখিনি দি দিম, তাৰপিছত আৰু ভালদৰে ভাজিম। এয়া মছলাখিনি। আপোনালোকে ভাবিছে এনেকুৱা মানে হালধীয়া হালধীয়া কি হৈছে, আচলতে এইখিনি বেচন হয়। তো বেচনখিনি মই অলপ ভাজি লৈছিলোঁ শুকানকৈ। দুচামুচ বেচন আৰু জিৰা ধনিয়া জলকীয়া গুড়া এইখিনি দিছোঁ, আৰু হালধি গুড়ি অকণমান নিমখ দি দিছোঁ। এতিয়া আৰু ভালদৰে ভাজিম। অকণমান লাগি ধৰা হৈছে, গতিকে অকণমান পানী দিম। এয়া পানী দিলোঁ। এয়া এতিয়া ভজা হৈ গৈছে ভালদৰে। এতিয়া অকণমান পানী আৰু এতিয়া জোখত পানীখিনি দি দিম। যিহেতু মই দাইল বনাইছোঁৱে, সেইকাৰণে বেছি জুলীয়া মানে বেছি পনীয়া নকৰোঁ, অকণমান ঠিক গ্ৰেভি এটা কৰিম। সেইকাৰণে এতিয়া অকণ পানী দি দিলোঁ। আপোনালোকে চাই ল'ব, কেতিয়াবা যদি আপুনি দাইল চাইল নবনায় তেতিয়া অকণমান জোখত আপোনালোকে মিলাই ল'ব পাৰে পানীখিনি। আপোনালোকে এয়া হৈ গৈছে। তো এয়া উতলিছে।
এতিয়া মই বৰাখিনি দি দিম। এতিয়া ভালদৰে অকণ মিক্স কৰি ল'ম। ইয়াৰ পাছত কেঁচা জলকীয়া দুটা মিহি মিহিকৈ কুটি থৈছিলোঁ দি দিলোঁ। তাৰপাছত আকৌ মিক্স কৰি ল'ম এবাৰ। এতিয়া দিম মই গৰম মছলা। এচামুচ গৰম মছলা দিওঁ এতিয়া। তাৰপিছত লগতে অকণমান কষ্টুৰি মেথি যদি থাকে দিব পাৰে, নহ'লে নিদিলেও একো নাই। তো মই আছিলে ঘৰত সেইকাৰণে কষ্টুৰি মেথি অকণমান দি দিছোঁ, নহ'লে আপোনালোকে ধনিয়া পাতো দিব পাৰে। এয়া হৈ গৈছে আৰু অলপ দি থ'ম, তাৰপাছত মই গেছটো বন্ধ কৰি দিম। হৈ গ'ল মোৰ এতিয়া বনাই কমপ্লিট। এতিয়া অকণমান মই ফ্ৰেছ হৈ লওঁ, মুখ চুখ ধুই লওঁ, মানে গৰম বহুত উঠিছে। তো মুখ চুখ ধুই লগ পাই আছোঁ আপোনাক। ভাত খাব লৈছোঁ এতিয়া। এয়া মোৰ থালিখন, ভাতৰ থালিখন। তো ভিডিঅ' চাই কেনেকুৱা লাগিলে জনাব। আশা কৰোঁ ভাল লাগিলে বুলি। যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।